हेलो बंधुসকল আজি আপোনালোকৰ মাজত আকৌ নতুন এটা ভিডিও লৈ আহিলো ভিডিওটো হল আৰ্থিং কেনেকৈ কৰে বা গ্ৰাউন্ডিং আৰ্থিংৰ বস্তুখিনিৰ নামটো কৈছো মই প্ৰথমে এটো আৰ্থিং প্লেট 1/1 তাৰ পিছত এটো হল আৰ্থিং ওয়্যাৰ 8 নম্বৰ আৰ্থিং ওয়্যাৰ তাৰ পিছত 3 ইঞ্চি এটা নট ললো আৰু এটা ওয়াসার এখিনি সব কপাৰৰ আৰ্থিং প্লেটটো ফুটা কৰি আৰ্থিং ওয়্যাৰটো নটত পকাই তাৰ পিছত সেট কৰিছো ধুনিয়াকৈ টাইট কৰি দিছো লুজ না ৰাখিব আপোনালোকে রেঞ্জ দি ভালকে টাইট দিব এটো মই টাইট দিছো মই টাইট দিয়া হল আৰু এতিয়া এই তারটো আৰ্থিং ওয়্যাৰটো পাইপৰ মাজেদি ঘুমাই এটা মাথা দি ঘুমাম আৰু এটা মাথা দি উলাম মই ঘুমাই আছো তারটো এটো মাথা দি উলাম উলাওতে অলপ অসুবিধা হৈছে কাৰণে গজাল এটা ললো গজালে দি উলাইছো এবিলাক সব ৰেডিমেড থাকে পাইপ আপোনালোকে কিনুতে পাব ইলেক্ট্ৰিক্যাল দোকানত তো উলালো তারটো উলাই সম্পূর্ণ হল তো ফিটিং তো হল পাইপ প্লেট আৰু ওয়্যাৰ ধুনিয়াকৈ ফিটিং কৰি এতিয়া এটো গাত খন্দা আছে গাতত খুমাম গাতটো হল পাইপটো হল 7 ফুট গাতটো মই খান্দিছো 6 ফুট 1 ফুট ওপৰত থাকিব আৰু ইয়াত মাটি ভৰুৱা হ'ব এই কাৰণে মই অলপ ওপৰত ৰাখিছো আৰু এতিয়া প্ৰথমে নিমখ দিম তাৰ পিছত কয়লা দিম এটো মই দি আছো আপোনালোকে চাওক মনত ৰাখিব প্ৰথমে নিমখ দিব তাৰ পিছত কয়লা আকৌ নিমখ আকৌ কয়লা এটা লেয়াৰ নিমখ এটা লেয়াৰ কয়লা এনেকে দি সম্পূৰ্ণ গাতটো ভৰাব লাগিব মই দি আছো আপোনালোকে চাই থাকিব নিমখ আকৌ কয়লা আকৌ নিমখ দি আছো নিমখটো আপোনালোকে মোটা নিমখ দিব আৰু কয়লাটো কাঠৰ কয়লা কাঠ কয়লা বুলি যে কয় তাক কয়লাটো 2-3 ধৰণৰ পোৱা যায় কাঠ কয়লা যোনটো এটোৱে ব্যৱহাৰ কৰিব আধা গাত ভৰ্তি হলেই আৰু আধা বাকি আছে নিমখ 50 কেজি বস্তা এটা ললো
আৰু কয়লাটো 4 বস্তা কয়লা ললো। কয়লা নিমখ দি আপোনালোকে ভালকে মিলাই দিব গাঁতৰ চাৰিওফালে আৰু পাইপটো অলপ হিলাহিলি কৰি জাম কৰি দিব। মই যেনেকৈ দিছো ঠিক সেইমতে। নিমখটো ভালকে মিলাই আৰু এটা লেয়াৰ কয়লা দিম। কয়লা দিয়াৰ আগতে মই আৰ্থিং পাইপৰ ওপৰৰ মাথাত এটা কেলেম ফিটিং আছে, আপোনালোকে দেখিব। এই কেলেমটোত এটা নট ঘুমাই আৰ্থিং ৱায়াৰটো ধুনীয়াকৈ পকাই বলটো মাৰি টাইট কৰি দিম, লগতে ৱাছাৰ দি ধুনীয়াকৈ টাইট কৰি দিম। মই কৰি আছো, আপোনালোকে চাওক। নটটো ভালকে টাইট কৰি দিব, যেনেকৈ মই কৰি আছো। এতিয়া মই পাইপৰ ওপৰেদি অলপ পানী ঢালি দিম ভিতৰত, পাইপৰ ভিতৰত। ওপৰত ফুটাখিনি চাইছে, সেই ফুটাৰে ঢালিছোঁ আৰু নিমখৰ ওপৰত অলপ ছটিয়াই দিম। দি পেলাই ওপৰত আৰু এটা লেয়াৰ কয়লা দি ওপৰত মাটি দি মিলাই দি দিম। তাৰপিছত ফাইনেলি আমাৰ আৰ্থিঙৰ কাম সম্পূৰ্ণ হ'ব। ৱেৰটো ৱালেদি ধুনীয়াকৈ ছেটিং কৰি লৈ যাম আমি পেনেল বটম দি। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ। আৰু যদি অধিক জানিব বিচাৰে এই চেনেলটো ভিজিট কৰি চাব পাৰে। ইলেক্ট্ৰিকেল সুইচ বোৰ্ড, মিটাৰ কানেকশ্যন, আপোনাৰ ইনভাৰ্টাৰ কানেকশ্যন, সব ধৰণৰ ভিডিঅ' এই চেনেলত পাব। গৈ চাই ল'ব।